এনেকুৱা ধৰণৰ বিলাসী থানা অসম গুৱাহাটী মহানগৰ সমিতি আমি আহি ইতিমধ্যে বৰ্ষাৰ পৰা এই দেখিছে অলৰেডি বঙালী ভাষাত লিখা আছে। ইয়াত এইবিলাক দাদাগিৰি নচলিব, চিধা কথা স্পষ্ট কথা। বিলাসী থানা অসম থকালৈকে, বিলাসী থানা অসম জীয়াই থকালৈকে কেতিয়া কোনো কাৰণত ভাষা কেতিয়া ভাবুকি চব হ'ব নোৱাৰিব। 1960 যি ভাষা আইন, উক্ত আইনখনৰ অলৰেডি তেওঁলোকে উপলঙা কৰিছে। কেইদিনমান আগত বৰাকৰ এডোখৰ জেগাত অসমীয়াৰ যি ভাষাৰ ওপৰত যি চৰকাৰী ফলকৰ ওপৰত তেওঁলোকে ক'লা ৰং লগাইছিলে। ইয়াত কেতিয়া কোনো কাৰণতে নহ'ব, ইয়াত কেতিয়া মান্য কৰিলে নহ'ব। বিলাসী থানা অসম থকালৈকে ইয়াত কোনো বঙালী হওক বিহাৰী হওক কোনো বহিৰাগত মানুহৰ দাদাগিৰি নচলিব। চিধা কথা পিটি ঘুগুলা কৰি দিম, চিধা কৰি দিম, চিধা কথা। জয় আই অসম, বিলাসী থানা অসম জিন্দাবাদ, বিলাসী থানা অসম জিন্দাবাদ, বিলাসী থানা অসম জিন্দাবাদ, জয় আই অসম। সাংগঠনিক সচিব আমাৰ গুৱাহাটী মহানগৰত কিবা ক'ব নেকি এইটো বিষয়লৈ? আচলতে এই বঙালীৰ ভাষিক আগ্ৰাসন আমি ইয়াতে হ'ব নিদিওঁ। প্ৰথম কথা, আমাৰ গোটেইখন অসম হয়, এখন পশ্চিমবংগ নহয়। পলৰীয়া কেইটামানে আহি পেলাই সিহঁতে ইয়াতে ভাষা স্থাপনা কৰিব আহিব, সেইবোৰ আমি থাকোঁতে হ'ব নোৱাৰিব। এইটো কালাৰ কৰি দিয়া হ'ল, এখন মোহাৰি দিয়া হৈছে। ইয়াত দাদাগিৰি নচলিব, ইয়াত অসমীয়া হয়, এখন অসম হয়, অসমীয়া দাদাগিৰি চলিব।